শপত দিম 100 টকা দিম হেল্ল' গাইজ আমি মানে এতিয়া ইভিনিং ৱাক কৰিব আহিছোঁ আমি চবেই একদম পূৰা জোতা চোতা লগাই দৌৰিম আপোনালোকক দেখাই থাকিম দেই আজি আমি কি কৰোঁ লাগিছে ন ঘোঁৰাকেইটা এই অকণমান ক্ষীণালে নি বাৰু ঘিনাল এটা খোৱা মেলা দিয়া নাই এইটো অকণ ক্ষীণালে হয় নাই পোৱালি ঘূৰা ঘূৰা পূজা দৌৰিবলৈ সেই অকণমান খোজকাঢ়িয়ে ভাগৰ লাগি বহিলে ঘোঁৰাতে খেলিছিলে কাৰণে অলপ তুমিও বহি যাবা আচলতে তুমি তোমালোক আছে মই অকলে অকলে কেনেকৈ দৌৰিবলৈ যাম হয় নাই খাই দিববা নেকি কেলৈ দিব পানী মানুহক এতিয়া আমি আহিছোঁ বৰষুণ দি আছিলে সেইটো কাৰণে বহুত ইয়াত পানী হৈ আছে কাৰণে আমি ভালকৈ কোনটো জেগাত দৌৰিব পাৰোঁ তাকে বিচাৰি বিচাৰি আমি চব আহি আছোঁ বোকা বোকা মোৰ জোতা ফুলন হেৰি বনাই ইছৰাম দৌৰিবলৈ আহা তোমাৰ চাওঁ দৌৰিবলৈ আহা ৰুক চাওঁ আৰু আহিবা দৌৰিবলৈ আমাৰ এতিয়া পানী শিকাইছে মানুহক মোক অকণ দিবি দেই মই জাৰ দৈ দি খাম দৌৰি কেনেকুৱা লাগিছে জুই Oh my god, পাগল হৈ গৈছোঁ মই তুমি এটা দৌৰিব আহিছা নে ৰেম্প ৱাক দিব আহিছা সেইটো আগত কোৱা তুমি ইয়াত শকত আছে যে আজি আমাৰ নতুন দৌৰিবলৈ অহা সাৰথী ভাগ্যশ্ৰী দত্ত তোমালোকে দেখিছে আৰু আজি দৌৰি পেলাই তুমি মানে নিজৰ ওজন কমাম বুলি ভাবিছা নে আৰু বঢ়াম বুলি ভাবিছা মই বৰ্তমান ওজনটো মোৰ গ্ৰ'থ কৰিম বুলি ভাবিছোঁ অলপ বঢ়াম বুলি ভাবিছোঁ আৰু লগত আমাৰ সংগী ভণ্টি আছে ভাগ্যশ্ৰী হাজৰিকা আমি ভাগ্যশ্ৰী স্কুৱেৰ আৰু আপোনালোকে আজি এওঁৰ ভাগৰ ব্লগবোৰ চাই থাকিব বহুত ধুনীয়া ধুনীয়া আপোনালোকে সঁহাৰি দিব যেন আৰু যেন তেওঁ ভালকৈ ব্লগ বনাব পাৰে কেকাই বাৰ্তা আহিছে কেকাই বাৰ্তা আমি ফিল্ডত পালোহি এজনী হৈ ইফালে দৌৰি আছে আৰু এজনী এফালে ৰিলছ বনাই বহি আছে এতিয়া তাই দৌৰি অহাৰ পিছত মই দৌৰিম তাৰপিছত আপোনালোকক দেখাই থাকিম আপোনালোকক মই দেখাম মিছ চুপুৱে কেনেকৈ দৌৰিছে চাওক হা ভাগৰ লাগিছে দেখিছে ইমান ডাঙৰ ফিল্ড দৌৰি পেলাই সেই মাছখন মাৰি দৌৰিছে তাকে মাছটো খুলি লওঁ ইয়াত কৰোণা নালাগিব বান্ধি লওঁ আমাৰ দৌৰি শেষ এতিয়া বহুত বেছি ভাগৰো লাগিছে আৰু এতিয়া আমি চব আৰু অলপ ৱৰ্কআউট কৰি পেলাই ঘৰলৈ যাম আমি চব এতিয়া যদি ভৰি হাত বহুত বিষাই গৈছে আজি খুলি 2 দিন হৈছে দৌৰিবলৈ অহা সেইকাৰণে প্ৰথমতেতো অলপ ভৰি হাত বিষায়ে সেইকাৰণে লাহে লাহে আমাৰ প্ৰেক্টিছ হৈ যাব কাৰণ বহুত দিন দৌৰা মেলা হোৱা নাছিলে যে কাৰো এইফালে ৰিলছত লাগি আছে ৰিলছ পূৰা নাচা পূৰা নাচা ভৰিটো ইমান বিষাইছে চেণ্ডেলৰ পিঠা ছিঙি বহি আছে ভাগ্যশ্ৰী দত্ত কি হ'ল তোমাৰ ভাগ্যশ্ৰী কি আছে তোমাৰ ৰাস্তাৰ মাজত তুমি আজি মানে মই দৌৰি অহাৰ পিছত আমাৰ খুৰাহঁতৰ ঘৰত বহুত দিন লগ নোপোৱা কেইজনমান মানুহক লগ পালোঁ আৰু সেই কেইজননো কোন আপোনালোকক নেদেখাইনো কেনেকৈ থাকোঁ সেইকাৰণে আহকচোন কোন তেখেতলোক চাওঁ এবাৰ যদুমণি কি লেখত টাইটেল বৰা আৰু এয়া আমাৰ হাৰমাল
অতৰা মাস্কখন অতৰা তোক দেখাব লাগে যদি আৰু এয়া আমাৰ কোফা তুমি যেতিয়াবা BA পাছ কৰিছা তেতিয়াবা কৰোণা চোৱা হো মোৰ লগত আৰু এজনেও কৈছিলে বাৰু যেতিয়া মোবাইল ধৰি আছে তেখেতেও কৈছিলে আৰু তুমি ভাৰ্গৱ কি ক'ব বিচাৰা আলহী হৈ আহিছে তুমি তোমালোক দুটা খাই আছা যে তোমালোক দুটা নিদিলে নি আজি যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পালে তেন্তে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু যিসকলে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই সকলোৱে যেন মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে আৰু আপোনালোকে ক'ব নেক্সট ব্লগ মই কেনেকুৱা টাইপৰ আনিব লাগে আপোনালোকৰ ৰিকুৱেষ্ট মতে আনিবলৈ ট্ৰাই কৰিম আৰু আজিলৈ আহিছোঁ বহুত বেছি ভাগৰ লাগি আহিছে সেয়ে আপোনালোকক আকৌ এটি নতুন ব্লগৰ সৈতে লগ পোৱাৰ আশাৰে বাই বাই চি ইউ গাইজ